স্কিল ডেভেলপমেণ্টৰ আমাৰ লক্ষ্যই হ'ল যে অহা 2 বছৰত আমি 3টা বছৰৰ লক্ষ্য লৈছোঁ যে 3টা বছৰত 2 লাখ যুৱক যুৱতীক আত্মসংস্থাপনৰ লক্ষ্যৰে আমি আগবাঢ়িছোঁ। গতিকে স্কিল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ এইটো এটা ডাঙৰ লক্ষ্য যে আমি এই 2 লাখ যুৱক যুৱতীক কেনেকৈ আত্মসংস্থাপন কৰিব পাৰোঁ, যিটো মুখ্যমন্ত্ৰীয়ে যোৱা বাজেটত ঘোষণা কৰিছে। আমি যেতিয়া জল জীৱন মিছন আৰম্ভ কৰিছিলোঁ তেতিয়া অসমত মাত্ৰ 1% মানুহে টেপ যোগে পানী পাইছিলে। আজি সেই 1%ৰ পৰা 46%, 46%লৈ আহিবলৈ সক্ষম হ'লোঁ। মাত্ৰ 3টা বছৰৰ ভিতৰত 46%, আৰু আগন্তুক 24 চনৰ লক্ষ্য হ'ল যে 100% মানুহক পানী দিয়া। গতিকে মই ভাবোঁ যে এইটো আমাৰ কাৰণে আনন্দৰ বিষয় যে স্বাধীনতাৰ 72 বছৰৰ মূৰত 1% মানুহে টেপ যোগে পানী পাইছিল, আৰু স্বাধীনতাৰ 72ৰ পিছত মাত্ৰ 3টা বছৰত আমি তাক 46% বা 46%লৈ আনিবলৈ সক্ষম হ'লোঁ। তাতকৈ আৰু সফলতা নিশ্চয় মই ভাবোঁ যে ইমান ক্ষিপ্ৰগতিত এটা বিভাগে কাম কৰিছে, আৰু আজি মোদী ডাঙৰীয়াৰ দিশ নিৰ্দেশনাত বা তেখেতৰ কৃপাত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিশ নিৰ্দেশনাত আমি সুন্দৰভাৱে এই কামবিলাক কৰিব পাৰিছোঁ। ঠিক তেনেদৰে পৰ্যটনৰ ক্ষেত্ৰখনক আজি উদ্যোগ হিচাপে ঘোষণা কৰাৰ লগে লগে অসমৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়ন, আজি ভাৰতবৰ্ষৰ বিভিন্ন নামী দামী প্ৰতিষ্ঠানসমূহে অসমত ইনভেষ্টমেণ্ট কৰিবলৈ পৰ্যটন ক্ষেত্ৰখনত আগবাঢ়ি আহিছে। তাজৰ পৰা হায়াতৰ পৰা বিভিন্ন ধৰণৰ হোটেল আজি ইয়াত বনাবলৈ অহাৰ মূল কথাটোৱে সেইটো যে আজি ভাৰতীয় পৰ্যটনৰ পৰিৱেশ হৈছে। সেইকাৰণে আমি ভাবোঁ যে পৰ্যটন ক্ষেত্ৰখন আগবাঢ়িছে, আৰু স্কিল ডেভেলপমেণ্টৰ আমাৰ লক্ষ্যই হ'ল যে অহা 2 বছৰত আমি 3টা বছৰৰ লক্ষ্য লৈছোঁ যে 3টা বছৰত 2 লাখ যুৱক যুৱতীক আত্মসংস্থাপনৰ লক্ষ্যৰে আমি আগবাঢ়িছোঁ। গতিকে স্কিল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ এইটো এটা ডাঙৰ লক্ষ্য যে আমি এই 2 লাখ যুৱক যুৱতীক কেনেকৈ আত্মসংস্থাপন কৰিব পাৰোঁ, যিটো মুখ্যমন্ত্ৰীয়ে যোৱা বাজেটত ঘোষণা কৰিছে। তাৰ লগে লগে আমি অসমৰ ITI বিলাকৰ ইকুইভেলেণ্ট আমি সমপৰ্যায়ৰ শিক্ষা ব্যৱস্থা, মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী সমপৰ্যায়ৰ শিক্ষা ব্যৱস্থা, প্ৰতিটো ব্লকতে ITI বনোৱা বহুত নতুন চিন্তা চৰ্চাৰে আমি স্কিল ডেভেলপমেণ্টক আগবঢ়াই নিছোঁ। আৰু মই ভাবোঁ যে আগন্তুক দিনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিশ নিৰ্দেশনাত আমাৰ সকলো বিভাগে সুন্দৰভাৱে আগবাঢ়ি যাব।